ওম শান্তি। আজিৰ তাৰিখ 22 ফেব্ৰুৱাৰী 2024 বৰ্ষ। প্ৰাতঃ মুৰলি বাপদাদা মধুবন। আজিৰ পিতাৰ অমৃতবাণী হৈছে, মৰমৰ সন্তানসকল, এই শৰীৰৰ পৰা জীৱনতে মৰিবৰ কাৰণে অভ্যাস কৰা। ময়ো আত্মা, আপুনিও আত্মা। এইটো অভ্যাসৰ দ্বাৰা মমত্ব আঁতৰি যাব। আৰু আজিৰ প্ৰশ্ন, সকলোতকৈ উচ্চ লক্ষ্য কোনটো? উচ্চ লক্ষ্যত উপনীত হ'বলগীয়া সকলৰ লক্ষণ কি হ'ব? পিতাই উত্তৰত কৈছে, সকলো দেহধাৰীৰ পৰা মমত্ব আঁতৰি যায়, সদায় ভাইৰ স্মৃতি থাকে, এইটোৱে উচ্চ লক্ষ্য। পিতাই আজি কৈছে যে সকলো দেহধাৰীৰ পৰা মমত্ব আঁতৰি যায়, সদায় ভাইৰ স্মৃতি থাকে, এইটোৱে উচ্চ লক্ষ্য। এইটো লক্ষ্যত তেওঁলোকেই গৈ উপনীত হ'ব পাৰে যিসকলে নিৰন্তৰ দেহী অভিমানী হোৱাৰ অভ্যাস কৰে। যদি দেহী অভিমানী নহয়, তেন্তে ক'ৰবাত নহয় ক'ৰবাত নিজৰ শৰীৰতে হওক বা কোনোবা নহয় কোনোবা মিত্ৰ সম্বন্ধীয়ৰ শৰীৰতে হওক বন্দী হৈ থাকিব। তেওঁলোকৰ কাৰোবাৰ কথা ভাল লাগিব, নতুবা কাৰোবাৰ শৰীৰ ভাল লাগিব। উচ্চ লক্ষ্যত উপনীত হ'বলগীয়া সকলে শৰীৰক অৰ্থাৎ দেহক মৰম কৰিব নোৱাৰে। তেওঁলোকৰ শৰীৰৰ বোধ নাথাকিব। ওম শান্তি। আত্মিক পিতাই আত্মিক সন্তানসকলক কয়, চোৱা, মই তোমালোক সকলো সন্তানক নিজৰ সমান কৰি তুলিবলৈ আহিছোঁ। এতিয়া পিতাৰ সমান কৰি তুলিবলৈ কেনেকৈ আহিব? পিতাই আজি কৈছে যে আত্মিক পিতাই আত্মিক সন্তানসকলক কৈছে যে চোৱা, মই তোমালোক সকলো সন্তানক নিজৰ সমান কৰি তুলিবলৈ আহিছোঁ। এতিয়া পিতাৰ সমান কৰি তুলিবলৈ কেনেকৈ আহিব? তেওঁ হৈছে নিৰাকাৰ, কয় যে মই নিৰাকাৰ, তোমালোক সন্তানসকলক নিজৰ সমান অৰ্থাৎ নিৰাকাৰী কৰি তুলিবলৈ জীৱনতে মৰিবলৈ শিকাব আহিছোঁ। পিতাই নিজকো আত্মা বুলি ভাবে নহয়, এই শৰীৰৰ বোধ নাই, শৰীৰত থাকিও শৰীৰৰ বোধ নাই। পিতাই আজি কৈছে যে শৰীৰত থাকিও শৰীৰৰ বোধ নাই, এই শৰীৰ তেওঁতো নহয়। পিতাই কৈছে যে তোমালোক সন্তানসকলেও এই শৰীৰৰ বোধ আঁতৰাই দিয়া। তোমালোক আত্মাসকলেহে মোৰ লগত যাব লাগে। এই শৰীৰ যেনেকৈ মই ঋণত লৈছোঁ, তেনেকৈ আত্মাসকলেও ভূমিকা পালন কৰিবৰ কাৰণে ঋণত লয়। তোমালোকে জন্মান্তৰৰ শৰীৰ ধাৰণ কৰি আহিছা। পিতাই কৈছে যে তোমালোক সন্তানসকলে জন্মান্তৰ শৰীৰ ধাৰণ কৰি আহিছা। এতিয়া যেনেকৈ মই জীৱনতে এই শৰীৰত আছোঁ, কিন্তু হওঁতো উপৰাম অৰ্থাৎ মৃত। শৰীৰ ত্যাগ কৰাকে মৰি যোৱা বুলি কোৱা হয়। তোমালোককো জীৱনতে এই শৰীৰৰ পৰা মৰি যাব লাগে। পিতাই কৈছে যে তোমালোকো জীৱনতে এই শৰীৰৰ পৰা মৰি যাব লাগে। ময়ো আত্মা, তোমালোকো আত্মা। তোমালোকো মোৰ লগত যাব লাগে নে ইয়াতেই বহি থাকিব লাগে? তোমালোকৰ এই শৰীৰৰ প্ৰতি জন্মান্তৰৰ মোহ আছে। যেনেকৈ মই অশৰীৰী হওঁ, তোমালোকেও জীৱনতে নিজক অশৰীৰী বুলি ভাবা। আমি এতিয়া বাবাৰ লগত যাব লাগে। যেনেকৈ বাবাৰ এয়া পুৰণা শৰীৰ, তোমালোক আত্মাসকলৰো এয়া পুৰণা শৰীৰ। পুৰণি জোতা শৰীৰ এৰিব লাগে। পিতাই কৈছে যে পুৰণি জোতা অৰ্থাৎ শৰীৰ এৰিব লাগে।
যেনেকৈ মোৰ এই শৰীৰৰ প্ৰতি মমত্ব নাই, তোমালোকেও এই পুৰণি জোতাৰ প্ৰতি মমত্ব ত্যাগ কৰা। তোমালোকৰ মমত্ব ৰখাৰ অভ্যাস হৈ গৈছে, মোৰ অভ্যাস নাই। মই জীৱন্তে মৃত, তোমালোকো জীৱন্তে মৰিব লাগে। মোৰ লগত যদি যাব বিচৰা তেন্তে এতিয়া এইটো অভ্যাস কৰা। কিমান শৰীৰৰ বোধ আছে সেয়া নুসুধিবা। শৰীৰ ৰোগী হৈ গ'লেও আত্মাই তাক এৰি নিদিয়ে। ইয়াৰ পৰা মমত্ব আঁতৰাব লাগে। আমিতো বাবাৰ লগত নিশ্চয় যাব লাগে। নিজক শৰীৰৰ পৰা ওপৰাম বুলি ভাবিব লাগে। ইয়াকে জীৱন্তে মৰি যোৱা বুলি কোৱা হয়। নিজৰ ঘৰেই স্মৃতিত থাকে। তোমালোক জন্ম জন্মান্তৰৰ পৰা এই শৰীৰত থাকি আহিছা, সেইকাৰণে তোমালোকে যত্ন কৰিবলগীয়া হয়, জীৱন্তে মৰিবলগীয়া হয়। মইতো এই শৰীৰত আহোঁৱেই খন্তেকৰ কাৰণে। গতিকে জীৱন্তে মৰি চলিলে, অৰ্থাৎ নিজক আত্মা বুলি ভাবি চলি থাকিলে কোনো দেহধাৰীৰ প্ৰতি মমত্ব নাথাকিব। সাধাৰণতে দেখা যায় যে কাৰোবাৰ নহয় কাৰোবাৰ প্ৰতি মোহ উৎপন্ন হৈ যায়। বছ তেওঁক নেদেখিলে থাকিব নোৱাৰে। এই দেহধাৰীৰ স্মৃতি একেবাৰে দূৰ কৰি দিব লাগে। পিতাই কৈছে যে দেহধাৰীৰ স্মৃতি একেবাৰে সন্তানসকলে দূৰ কৰি দিব লাগে, কিয়নো লক্ষ্য বহুত উচ্চ। খোৱা বোৱা কৰিও যেন এই শৰীৰত মই নায়েই, এইটো অৱস্থা দৃঢ় কৰিব লাগে। তেতিয়াহে 8 ৰত্নৰ মালাত আহিব পাৰিবা। যত্ন নকৰাকৈ জানো উচ্চ পদ পাব পাৰি? পিতাই কৈছে যে যত্ন নকৰাকৈ জানো উচ্চ পদ পাব পাৰি? জীৱন্তে দেখিও বুজি লোৱা যে মইতো তাৰ নিবাসী হওঁ। যেনেকৈ বাবা এওঁৰ শৰীৰত খন্তেকৰ কাৰণে বহি আছে, তেনেকৈ এতিয়া আমিও ঘৰলৈ যাব লাগে। যেনেকৈ বাবাৰ মমত্ব নাই, তেনেকৈ আমিও ইয়াৰ প্ৰতি মমত্ব ৰাখিব নালাগে। পিতাতো তোমালোক সন্তানসকলক বুজাবৰ কাৰণে এই শৰীৰত বহিবলগীয়া হয়। তোমালোক এতিয়া উভতি যাব লাগে। পিতাই কৈছে যে তোমালোক সন্তানসকল এতিয়া উভতি যাব লাগে। সেইকাৰণে কোনো দেহধাৰীৰ প্ৰতি মমত্ব নাথাকে। অমুক বহুত ভাল, অমায়িক আত্মাৰ বুদ্ধি নাযায় জানো? পিতাই কয় শৰীৰক নহয় আত্মাক চাব লাগে। শৰীৰক চালে তোমালোক বন্দী হৈ মৰিবা। লক্ষ্য বহুত উচ্চ। তোমালোকৰো জন্ম জন্মান্তৰৰ পুৰণি মমত্ব আছে। বাবাৰ মমত্ব নাই, সেইকাৰণেতো তোমালোক সন্তানসকলক বুজাবলৈ আহিছোঁ। পিতাই নিজেই কয় মইতো এই শৰীৰত বন্দী হৈ নাযাওঁ, তোমালোক বন্দী হৈ আছা। মই তোমালোকক মুক্ত কৰিবলৈ আহিছোঁ। তোমালোকৰ 84 জন্ম পূৰা হ'ল। পিতাই কৈছে যে তোমালোকৰ 84 জন্ম পূৰা হ'ল। এতিয়া শৰীৰৰ বোধ ত্যাগ কৰা। দেহী অভিমানী হৈ নাথাকিলে তোমালোক ক'ৰবাত নহয় ক'ৰবাত বন্দী হৈ থাকিবা। কাৰোবাৰ কথা ভাল লাগিব, কাৰোবাৰ শৰীৰ ভাল লাগিব। গতিকে ঘৰতো তেওঁৰ স্মৃতি আহি থাকিব। শৰীৰৰ প্ৰতি মৰম থাকিলে পৰাজিত হৈ যাবা। এনেকৈ বহুত নষ্ট হৈ যায়। পিতাই কয় স্ত্ৰী পুৰুষৰ সম্বন্ধ এৰি নিজক আত্মা বুলি ভাবা। এওঁ আত্মা, ময়ো আত্মা। আত্মা বুলি ভাবোঁতে ভাবোঁতে শৰীৰৰ বোধ আঁতৰি গৈ থাকিব। পিতাৰ স্মৃতিৰ দ্বাৰাই বিকৰ্মও বিনাশ হ'ব। এইটো কথাৰ ওপৰত তোমালোকে ভালদৰে বিচাৰ সাগৰ মন্থন কৰিব পাৰা। বিচাৰ সাগৰ মন্থন নকৰাকৈ তোমালোকে উৎসাহ উদ্দীপনাত জঁপিয়াব নোৱাৰিবা। পিতাই কৈছে যে এইটো কথাৰ ওপৰত তোমালোকে ভালদৰে বিচাৰ সাগৰ মন্থন কৰিব পাৰা। বিচাৰ সাগৰ মন্থন নকৰাকৈ তোমালোকে উৎসাহ উদ্দীপনাত জঁপিয়াব নোৱাৰিবা।
এইটো দৃঢ় হ'ব লাগে যে আমি পিতাৰ ওচৰলৈ নিশ্চয় যাব লাগে। মূল কথা হৈছে স্মৃতিৰ। 84 চক্ৰ পূৰা হ'ল, পুনৰ আৰম্ভ হ'ব। এই পুৰণি দেহৰ পৰা মমত্ব ত্যাগ নকৰিলে বন্দী হৈ যাবা, হয়তো নিজৰ শৰীৰত নতুবা কোনো মিত্ৰ সম্বন্ধীয়ৰ শৰীৰত। তোমালোকেতো কাৰো প্ৰতি অন্তৰৰ আকৰ্ষণ ৰাখিব নালাগে। পিতাই আজি সন্তানসকলক এইটো স্পষ্ট কৰি কৈছে যে তোমালোক সন্তানসকলে কাৰো প্ৰতি অন্তৰৰ আকৰ্ষণ ৰাখিব নালাগে। নিজক আত্মা বুলি বুজি পিতাক স্মৰণ কৰিব লাগে। আমি আত্মাও নিৰাকাৰ আৰু পিতাও নিৰাকাৰ। আধাকল্প তোমালোকে ভক্তি মাৰ্গত পিতাক স্মৰণ কৰি আহিছা নহয়। হে প্ৰভু বুলি ক'লে শিৱলিংগহে সন্মুখত আহিব। কোনো দেহধাৰীক হে প্ৰভু বুলি ক'ব নোৱাৰি। সকলো শিৱ মন্দিৰলৈ যায়, তেওঁকেই পৰমাত্মা বুলি বুজি পূজা কৰে। উচ্চতকৈও উচ্চ ভগৱান এজনেই, উচ্চতকৈও উচ্চ অৰ্থাৎ পৰমধামৰ নিবাসী। ভক্তিও প্ৰথমতে অবিভচাৰী হয় এজনৰেই। পিতাই কৈছে যে ভক্তিও প্ৰথমতে অবিভচাৰী হয় এজনৰেই, পুনৰ ব্যভিচাৰী হৈ যায়। গতিকে পিতাই বাৰে বাৰে সন্তানসকলক বুজায় যে তোমালোকে যদি উচ্চ পদ পাব বিচৰা তেন্তে এইটো অভ্যাস কৰা। দেহৰ বোধ এৰা সন্ন্যাসীয়েও বিকাৰ ত্যাগ কৰে নহয়। আগতেতো শতপ্ৰধান আছিল, এতিয়াতো তেওঁলোকো তমোপ্ৰধান হৈ গ'ল। শতপ্ৰধান আত্মাই আকৰ্ষিত কৰে, অপবিত্ৰ আত্মাসকলক আকৰ্ষিত কৰে, কিয়নো আত্মা পবিত্ৰ হয়। যদিও পুনৰ্জন্মত আহে তথাপি পবিত্ৰ হোৱাৰ কাৰণে আকৰ্ষিত কৰে। কিমান তেওঁলোকৰ অনুগামী হৈ যায়। যিমানেই পবিত্ৰতাৰ শক্তি সিমানেই বেছি অনুৰাগী। এওঁ পিতাটো হয়ে সৰ্বদা পবিত্ৰ আৰু হয়ো গুপ্ত। ডবল হয় নহয়, শক্তি সকলো এওঁৰ অৰ্থাৎ ব্ৰহ্মাৰ নহয়। আৰম্ভণিৰ সময়তো তোমালোকক তেওঁ আকৰ্ষণ কৰিছিল। এওঁ ব্ৰহ্মাই নহয়, কিয়নো তেওঁতো সৰ্বদা পবিত্ৰ। তোমালোকে এওঁৰ পিছত দৌৰি অহা নাছিলা। এওঁ কয়, মইতো সকলোতকৈ অধিক পুৰা 84 জন্ম প্ৰবৃত্তি মাৰ্গত আছিলোঁ। এওঁতো তোমালোকক আকৰ্ষিত কৰিব নোৱাৰে। পিতাই কয়, মই তোমালোকক আকৰ্ষিত কৰিলোঁ। যদিও সন্ন্যাসী পবিত্ৰ হৈ থাকে, কিন্তু মোৰ নিচিনা পবিত্ৰটো কোনো হ'ব নোৱাৰে। তেওঁলোকেতো সকলো ভক্তিমাৰ্গৰ শাস্ত্ৰ আদি শুনাই, মই আহি তোমালোকক সকলো বেদশাস্ত্ৰৰ সাৰ শুনাওঁ। চিত্ৰটো দেখুৱাই বিষ্ণুৰ নাভিৰ পৰা ব্ৰহ্মাৰ আবিৰ্ভাৱ হ'ল, আকৌ ব্ৰহ্মাৰ হাতত শাস্ত্ৰ দেখুৱাইছে। এতিয়া বিষ্ণুৱেতো ব্ৰহ্মাৰ দ্বাৰা শাস্ত্ৰৰ সাৰ নুশুনায়। তেওঁলোকেতো বিষ্ণুকো ভগৱান বুলি ভাবি লয়। পিতাই বুজায়, মই এই ব্ৰহ্মাৰ দ্বাৰা শুনাওঁ। মই জানো বিষ্ণুৰ দ্বাৰা বুজাওঁ। ক'ত ব্ৰহ্মা, ক'ত বিষ্ণু। ব্ৰহ্মাই বিষ্ণু হয়, আকৌ 84 জন্মৰ পাছত এই সংগম হ'ব। পিতাই কৈছে যে ব্ৰহ্মাই বিষ্ণু হয়, আকৌ 84 জন্মৰ পাছত এই সংগম হ'ব। এয়াতো নতুন কথা নহয় জানো। এয়া বুজাবলৈ কিমান আশ্চৰ্যকৰ কথা। এতিয়াতো পিতাই কয়, সন্তানসকল জীৱনতে মৰিব লাগে। তোমালোক শৰীৰত জীয়াই থাকা নহয়। বুজি পোৱা যে মই আত্মা, মই বাবাৰ সৈতে গুচি যাম। এই শৰীৰ আদি একো লৈ যাব নালাগে। এতিয়া বাবা আহিছে কিবাটো নতুন সৃষ্টিৰ কাৰণে স্থানান্তৰ কৰি দিয়া। মনুষ্যই দান পুণ্য আদি কৰে। পিতাই কৈছে যে মনুষ্যই দান পুণ্য আদি কৰে পৰৱৰ্তী জন্মত পাবলৈ। তোমালোকেও নতুন সৃষ্টিত পাবা। এয়াও কৰিব এইসকলেই যিসকলে কল্প পূৰ্বে কৰিছিল। পিতাই কৈছে যে এয়াও কৰিব সেইসকলে যিসকলে কল্প পূৰ্বে কৰিছিল। কম বেছি একো নহ'ব। তোমালোকে সাক্ষী হৈ প্ৰত্যক্ষ কৰিব লাগে। কিবা কোৱাৰো প্ৰয়োজন নাথাকে। তথাপিও পিতাই বুজায়, যি কিছু কৰা তাক লৈও অহংকাৰ কৰিব নালাগে।
মই আত্মাই এই শৰীৰ এৰি গুচি যাম, তাত নতুন সৃষ্টিত গৈ নতুন শৰীৰ ল'ম। গায়নো কৰা হয়, ৰাম গ'ল, ৰাৱণ গ'ল। ৰাৱণৰ পৰিয়াল কিমান ডাঙৰ, তোমালোকতো এমুঠিমান। এয়া সকলো ৰাৱণ সম্প্ৰদায়। তোমালোকৰ ৰাম সম্প্ৰদায় কিমান কম সংখ্যক হ'ব, 9 লাখ। তোমালোক ধৰণীৰ তৰা নহয় জানো? মা পিতা আৰু তোমালোক সন্তানসকল। গতিকে পিতাই বাৰে বাৰে সন্তানসকলক বুজায় যে জীৱনতে মৰিবলৈ চেষ্টা কৰা। যদি কাৰোবাক দেখি বুদ্ধিত আহে যে এওঁ বহুত ভাল, বহুত মিঠাকৈ বুজায়, এয়াও মায়াৰ প্ৰসাৰ। মায়াই লালসা আনি দিয়ে। যদি তেওঁৰ ভাগ্যত নাই, তেন্তে মায়া সন্মুখত আহি যায়। যিমানেই নুবুজোৱা কিয় খং উঠিব। এইটো বুজি নাপায় যে এয়া দেহ অভিমানেই কাম কৰাই আছে। যদি বেছিকৈ বুজোৱা তেন্তে ভাঙি পৰে। সেইকাৰণে মৰমেৰে চলাবলগীয়া হয়। কাৰোবাৰ প্ৰতি অন্তৰৰ আকৰ্ষিত হৈ গ'লে কথাই নুসুধিবা। পিতাই কৈছে যে কাৰোবাৰ প্ৰতি অন্তৰ আকৰ্ষিত হৈ গ'লে কথাই নুসুধিবা। পগলা হৈ যায়। মায়াই একেবাৰে বুদ্ধিহীন কৰি দিয়ে। সেইকাৰণে পিতাই কয়, কেতিয়াও কাৰো নাম ৰূপত বন্দী নহ'বা। মই আত্মা আৰু এজন পিতা যি বিদেহী। তেওঁৰ প্ৰতিয়েই মৰম ৰাখিব লাগে। এইটোৱেই পৰিশ্ৰম। কোনো দেহৰ প্ৰতি যাতে মমত্ব নাথাকে। এনেকুৱা নহয় ঘৰত বহি আছা আৰু সেই জ্ঞান দেউতাগৰাকী স্মৃতিলৈ আহি থাকিব। বৰ মিঠা, বহুত ভালকৈ বুজায়। হেৰ' মিঠাটো হৈছে জ্ঞান, মিঠা হৈছে আত্মা। শৰীৰ জানো মিঠা হয়? বাৰ্তালাপ কৰাগৰাকীও আত্মা। কেতিয়াও শৰীৰৰ প্ৰেমিক প্ৰেমিকা হ'ব নালাগে। পিতাই কৈছে যে কেতিয়াও শৰীৰৰ প্ৰেমিক প্ৰেমিকা হ'ব নালাগে। আজিকালিতো ভক্তিমাৰ্গ বহুত। পিতাই কৈছে যে আজিকালি ভক্তিমাৰ্গ বহুত আনন্দময়ী। মাকো মা মা বুলি স্মৰণ কৰি থাকে। বাৰু পিতা ক'ত? উত্তৰাধিকাৰ পিতাৰ পৰা পাবা নে মাৰ পৰা? মায়েও পইচা ক'ৰ পৰা পাব? কেৱল মা মা বুলি ক'লে অলপো পাপ মোচন নহয়। পিতাই কয়, মা মেকম, কেৱল মোক পৰমাত্মাক স্মৰণ কৰা। নাম ৰূপত বন্দী হ'ব নালাগে, নহ'লে আৰু বেছিহে পাপ হৈ যাব। কিয়নো পিতাৰ আজ্ঞা উলংঘন কৰোঁতা হৈ যোৱা। বহুত সন্তানে পাহৰি আছে। পিতাই বুজায়, মই তোমালোক সন্তানসকলক লৈ যাবলৈ আহিছোঁ। গতিকে নিশ্চয় লৈ যাম। সেইকাৰণে মোক স্মৰণ কৰা। একমাত্ৰ মোক স্মৰণ কৰিলেহে তোমালোকৰ পাপ মোচন হ'ব। পিতাই আজি কৈছে যে একমাত্ৰ পিতাক স্মৰণ কৰিলেহে তোমালোকৰ পাপ মোচন হ'ব। ভক্তিমাৰ্গত বহুতক স্মৰণ কৰি আহিছা, কিন্তু পিতা অবিহনে কোনো কাম কেনেকৈ হ'ব? পিতাই জানো কয় যে মাক স্মৰণ কৰা? পিতাইতো কয় মোক স্মৰণ কৰা, পতিত পাৱন মই হওঁ। পিতাৰ নিৰ্দেশনা অনুসৰি চলা। তোমালোকেও পিতাৰ নিৰ্দেশনা অনুসৰি অন্যকো বুজাই থাকা। তোমালোক জানো পতিত পাৱন হ'লা? স্মৰণটো এজনকে কৰিব লাগে। আমাৰতো এজনেই পিতা, দ্বিতীয় কোনো নাই। বাবা, মই আপোনাৰ প্ৰতিয়েই উৎসৰ্গিত হ'ম। উৎসৰ্গিতটো শিৱ বাবাৰ প্ৰতিয়েই হ'ব লাগে। অন্য সকলোৰে স্মৃতি আঁতৰি যাব লাগে। ভক্তিমাৰ্গতো বহুতকে স্মৰণ কৰি থাকে। ইয়াতো এক শিৱ বাবা, দ্বিতীয় কোনো নাই। তথাপিও কোনোবাই নিজৰ মত চলালে তেন্তে কি গতি সৎগতি হ'ব? বিভ্ৰান্ত হয়। বিন্দুক কেনেকৈ স্মৰণ কৰোঁ? হেৰ' তোমালোকৰ এইটো স্মৃতি আছে নহয় যে মই আত্মা, তেওঁ বিন্দু ৰূপেই হয়। গতিকে তোমালোকৰ পিতাও বিন্দু। পিতাৰ পৰা উত্তৰাধিকাৰ প্ৰাপ্ত হয়। মাতো তথাপিও দেহধাৰী হৈ যায়। তোমালোকে বিদেহীৰ পৰাহে উত্তৰাধিকাৰ পাবা। সেইকাৰণে
অন্য সকলো কথা এৰি এজনৰ সৈতে বুদ্ধিৰ যোগসূত্ৰ গঢ়িব লাগে। ভাল বাৰু। অতি মৰমৰ কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা পিতা বাপ দাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ। আৰু আত্মিক সন্তানসকলৰ আত্মিক মাত পিতা আৰু বাপ দাদাৰ প্ৰতি স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত আৰু নমস্কাৰ নমস্কাৰ নমস্কাৰ। আৰু আজিৰ ধাৰণাৰ বাবে মুখ্য সাৰ প্ৰথমতে শৰীৰৰ বোধ ত্যাগ কৰিবৰ কাৰণে চলোতে ফুৰোতে অভ্যাস কৰিব লাগে, যেন এই শৰীৰৰ পৰা মৰি গ'লোঁ, উপৰাম হওঁ, শৰীৰত যেন নায়েই। শৰীৰবিহীন আত্মাক চোৱা। পিতাই আজি কৈছে যে শৰীৰবিহীন আত্মাক চোৱা। দ্বিতীয়তে, কেতিয়াও কাৰো শৰীৰৰ প্ৰেমিক প্ৰেমিকা হ'ব নালাগে। এক বিদেহী পিতাৰ প্ৰতিহে প্ৰেম ৰাখিব লাগে। এজনৰ সৈতে বুদ্ধিৰ যোগসূত্ৰ গঢ়িব লাগে। পিতাই কৈছে যে এজনৰ সৈতে বুদ্ধিৰ যোগসূত্ৰ গঢ়িব লাগে। আৰু আজিৰ পিতাৰ বৰদান। সেৱা আৰু স্বপুৰুষাৰ্থৰ সন্তুলনৰ দ্বাৰা আশীৰ্বাদ প্ৰাপ্ত কৰোঁতা কৰ্মযোগী হোৱা। আৰু আজিৰ বৰদানৰ ব্যাখ্যা। কৰ্মযোগী অৰ্থাৎ কৰ্মৰ সময়তো যোগৰ সন্তুলন থকা। সেৱা অৰ্থাৎ কৰ্ম আৰু স্বপুৰুষাৰ্থ অৰ্থাৎ যোগযুক্ত। এই দুয়োটাৰ সন্তুলন ৰাখিবলৈ এটাই কথা স্মৃতিত ৰাখা যে পিতা কৰণ কৰাবনহাৰ অৰ্থাৎ কৰাওঁতা আৰু মই আত্মা কৰণহাৰ অৰ্থাৎ কৰোঁতা। এই এটা কথাই বহুত সহজে সন্তুলন আনি দিব আৰু সকলোৰে পৰা আশীৰ্বাদ পাবা। যেতিয়া কৰণহাৰৰ পৰিৱৰ্তে নিজক কৰাবনহাৰ বুলি ভাবা, তেতিয়া সন্তুলন নাথাকে আৰু মায়াই নিজৰ সুযোগ লৈ লয়। আৰু আজিৰ শ্লোগান। দৃষ্টিৰে ভৰপূৰ কৰাৰ সেৱা কৰিবলৈ হ'লে বাপ দাদাক নিজৰ দৃষ্টিত সমাহিত কৰি লোৱা। আজি পিতাই শ্লোগানত কৈছে যে দৃষ্টিৰে ভৰপূৰ কৰাৰ সেৱা কৰিবলৈ হ'লে বাপ দাদাক নিজৰ দৃষ্টিত সমাহিত কৰি লোৱা। ওম শান্তি।